স্বাগতম জনাইছো মিনিট মাইণ্ড চেনেললৈ। আজি লৈ আহিছো এটা ব্যতিক্ৰমী কাহিনী। সমগ্ৰ ভাৰতবৰ্ষত শূন্য বাজেটৰ দুঃসাহসিক অভিযানেৰে সৰস্বতী আয়েৰৰ যাযাবৰী সপোনৰ বাটেৰে বাট লৈ সঁচা অৰ্থত জীৱনক উদযাপন কৰিছে সৰস্বতী আয়াৰ নামৰ এই যুৱতীগৰাকীয়ে। 2 বছৰ পূৰ্বে মাত্ৰ 2খন শাৰী, এটা তম্বু আৰু এটা পাৱাৰ বেংক লৈ ভাৰত ভ্ৰমণ কৰিবলৈ ওলাইছিল। বহুদূৰ খোজকাঢ়ি মন্দিৰ, ধৰ্মশালা, আশ্ৰমত থাকি তাই যাত্ৰা কৰিছিল। সৰস্বতী আয়াৰৰ ইনষ্টাগ্ৰাম, ছেফ লড়কি আৰু ইউটিউব চেনেল ট্ৰেভেল উইথ আয়াৰৰ জৰিয়তে তেওঁ আন মহিলাসকলক ছ'লো ট্ৰেভেল অৰ্থাৎ একক ভ্ৰমণৰ বাবে অনুপ্ৰাণিত কৰে। তেওঁৰ এই দুঃসাহসিক কাৰ্যই প্ৰমাণ কৰে যে সাহসিক অভিযানত বিলাসিতাৰ প্ৰয়োজন নাই, মাত্ৰ এই যাত্ৰাক আৰম্ভ কৰিবলৈ সাহসৰ প্ৰয়োজন। তেওঁ প্ৰমাণ কৰিলে যে সযতনে সুপৰিকল্পনা আৰু সাহসেৰেও শূন্য বাজেটত বিশ্ব ভ্ৰমণ কৰিব পাৰি। সাহস, মনোবল, ধৈৰ্য, অন্বেষণৰ প্ৰতি থকা আকৰ্ষণৰ প্ৰমাণ সৰস্বতী আয়াৰ। তেওঁ প্ৰমাণ কৰিছে যে পৃথিৱীত এনে কোনো কাম নাই যি অসম্ভৱ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।